Thank you. অধ্যক্ষ মহোদয়, এইটো বিজনী সন্দৰ্ভত ক'ব লাগিব। নহয় আমাৰ কাৰ্বি আংলং ইণ্টাৰষ্টেট বৰ্ডাৰৰ সমস্যা বহুত আছে অধ্যক্ষ মহোদয়। 2 মিনিট কাৰণে কম। তেখেতে যিটো অধ্যক্ষ মহোদয় কৈছে বিজনীক লৈ পেলাই না পাৰমিশ্যন অলপ দিয়ক অধ্যক্ষ মহোদয়। কিন্তু তেওঁ ৰিপ্লাই দিব নোৱাৰিব কাৰণ তেওঁ প্ৰিপেয়াৰ্ড হৈ আহিছে বিজনীক লৈ পেলাই। কাৰ্বি আংলঙত একদম ইণ্টাৰষ্টেট বৰ্ডাৰ সমস্যাটো সদায় হৈ থাকে অধ্যক্ষ মহোদয়। যে কেইদিনমান 1 মাহমান আগতে ব্লক 1 ব্লক 2 সেই সম্পৰ্কে আপোনালোকে জানে অধ্যক্ষ মহোদয়। তাতে মেঘালয় আৰু কাৰ্বি আংলঙত দুটা পাৰ্টিও ক্লেছ হৈছে অধ্যক্ষ মহোদয়। অনাৰেবল চিফ মিনিষ্টাৰে অজয় তিৱাৰী এডিশ্যনেল চিফ ছেক্ৰেটাৰী আৰু মই গৈ আৰু মেঘালয় ডেপুটি চিফ মিনিষ্টাৰ আৰু গোটেই টিমটো লগ লাগি আলাপ আলোচনা কৰি সমস্যাবিলাকটো টেম্পৰেৰী কাৰণে সমস্যাটো সমাধান কৰিছে। কিন্তু উই নিড পাৰ্মানেণ্ট সলিউশ্যন অধ্যক্ষ মহোদয়। গতিকে তাত অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে তাত যে CRPF কামাণ্ডো ট্ৰেইনিং ইনষ্টিটিউট যদি দি দিয়ে তেনেহ'লে তাৰ পাৰ্মানেণ্ট সলিউশ্যন হ'ব অধ্যক্ষ মহোদয়। ইণ্টাৰষ্টেট বৰ্ডাৰ নাগালেণ্ডো এনেকুৱা সমস্যা আছে। তেতিয়া JP সিং তেতিয়া DGP তেখেত আছে অসমত। তেখেতে মোক পৰামৰ্শ দিছে যে অনাৰেবল চিফ মিনিষ্টাৰৰ লগত আলাপ আলোচনা কৰি তাতে কামাণ্ডো ট্ৰেইনিং ইনষ্টিটিউট যদি দিয়ে তেনে পাৰ্মানেণ্ট সলিউশ্যন হ'ব। গতিকে অধ্যক্ষ মহোদয় তাত নাগালেণ্ডতো যে কামাণ্ডো ট্ৰেইনিং ইনষ্টিটিউট অলৰেডি কমপ্লিট কৰা হৈ গ'ল, তাত পাৰ্মানেণ্ট সলিউশ্যন এতিয়া দেখা পাইছে। কিন্তু মেঘালয় এতিয়াও আছে ব্লক 1 ব্লক 2। গতিকে তাত CRPF কামাণ্ডো ট্ৰেইনিং ইনষ্টিটিউট যদি দি দিয়ে তেনেহ'লে পাৰ্মানেণ্ট সলিউশ্যন হ'ব অধ্যক্ষ মহোদয়। মই আপোনাক ধন্যবাদ এটা দিম যে আপুনি সেইদিনা আমাৰ আৰ্টিকল 220 এজ পাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া নিজৰ মাতৃভাষা জীয়াই ৰখা স্বাৰ্থত আপুনি যে ট্ৰেন্সলেটৰ যিটো আমাৰ কাৰ্বি লেংগুৱেজত দিয়াৰ কাৰণে মোৰ ফালৰ পৰা আপোনাক ধন্যবাদ দিছোঁ বা কাৰ্বি আংলং সকলো ৰাইজৰ হৈ আপোনাক ধন্যবাদ দিছোঁ। থেংক ইউ।